সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। অকণমান ওলাই আহিছোঁ বজাৰৰ ফালে আৰু আপোনালোক সকলোৱে চাগে বিহু বজাৰ কৰাত ব্যস্ত নহয়নে? পিছে এইবাৰ আমাৰ বিহু নাই। মা ঢুকুৱা এবছৰ হোৱাই নাই, বিহু পাতিবও নাপায় আৰু মনো নাই পতা। আগতে মায়ে বিহুৰ কাৰণে উৎপাত কৰি থাকে, এতিয়া মা নাই, সেইবাবে বিহু পতাৰ ইচ্ছাও নাই। আৰু এইফালে আকৌ ৰুমটো সলনি কৰিব লাগে, মানে আগৰ ৰুমটো বহুত বেছি গৰম, সেইবাবে তলৰ ৰুমত খালী আছিলে, ভাবিলোঁ তালৈকে যাওঁ আৰু প্ৰথমে ৰুমটো চাফ চিকুণ কৰি দুই এপদ বস্তু আনি আছোঁ এনেকৈ। আৰু আগতে থকা মানুহখিনিয়ে বহুত বেছি লেতেৰা কৰি থৈ গৈছিলে, সেইবাবে চব চিকুণ বহুত বেছিয়ে কৰিবলগীয়া হ'ল। আৰু মোৰ ৰুমটো দেখিছেনে? ইফালে ঘৰৰ পৰা ভাইটিকো ফোন কৰি মাতিলোঁ, সিও আহি আছে। পোৱাহি নাই বাৰু, দুই এটা বস্তু আমি নিজে যিমানখিনি পাৰোঁ আনি আছোঁ। সি আহিলে গধুৰ বস্তুখিনি ধৰিব লাগিব আৰু চবেই ধৰি মেলি আনিম। আৰু এয়া অলপ ভিডিঅ' কৰি ৰাখিছোঁ বোলো আজিৰ দিনটোনো কি হয় আপোনালোকক দেখাওঁ। আৰু মাজে মাজে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এয়া ৰুমটো অলপকৈ বস্তু আনি সজাইছোঁ আৰু লাহে। এতিয়া ৰুমটো কালাৰটো ইমান ঠিক নহয় বাৰু, কিন্তু হ'লেও উপায় নাই, মানে আগৰ ৰুমটোত বহুত বেছিয়ে গৰম। আৰু এয়া ভাইটি আহি পালেহি, কাম কৰি আছে। চবটো আগৰ ৰুমটো আছিলে, ইয়াৰ কালাৰটো খুবেই ধুনীয়া আছিলে। আৰু এইটো দেখিছেনে, মই নিজে আঁকিছিলোঁ, আপোনালোকক ভিডিঅ' দিছিলোঁ, বহুতে চাইছে, হয়তো বহুতে চোৱা নাই, চাব যিসকলে চোৱা নাই। আৰু সেইটো এতিয়া ইয়াত এনেকৈ এৰি থৈ যাব লাগিব, নিজে হাতে আঁকিছিলোঁ যিহেতু। তাৰপিছতে গোটেইখিনি কাম চাম কৰি ভাইটিয়ে গা পা ধুই ল'লে আৰু ভাবিলোঁ সেইদিনা বজাৰ কৰোঁতে সন্ধিয়া হৈ থাকিলে, সেইবাবে কিবা কিবি ল'বলৈ থাকি গ'ল। আৰু যিহেতু মা নাই, ভাগিনকেইজনী আছেই, সিহঁতক প্ৰতিবাৰে আইতাকে গিফ্ট কৰে। এইবাৰ যদি সিহঁতক একো এটা দিয়া নহয়, সিহঁতৰ মনটো বেয়া লাগিব, সেইবাবে বজাৰৰ ফালে ওলাই আহিলোঁ। প্ৰথমে বিশাল গ'লোঁ, মানুহ বহুত ভিৰ আছিলে, দুই এখন দোকানো সোমালোঁ, কিন্তু ভিডিঅ' কৰি নাথাকিলোঁ। আৰু তাৰপৰা মাংস ল'লোঁ, লৈ ৰুমলৈ আহিলোঁ, এয়া চাহ খালোঁ। ভাইটিয়ে আকৌ এইবোৰ কাপোৰ কানিবোৰ চালে। তাৰপিছতে মই ভাবিলোঁ মাংসখিনি বনাই লওঁ। আজিলৈ আহিছোঁ, বাই বাই, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।